নমস্কাৰ বন্ধুসকল, কি খবৰ? পুৱাৰ সতেজ খবৰ অনুষ্ঠানৰ জৰিয়তে আপোনালোকক সকলোলৈকে সুপ্ৰভাত জনাইছোঁ। আজি শুক্ৰবাৰ। আজি পুৱা সূৰ্য উদয় হয় 6:13 আৰু সূৰ্য অস্ত যাব আবেলি 4:38। আজি পূৰ্ণিমা। আহিছোঁ দিনটোৰ ৰাশিফল শিতানলৈ। প্ৰথমে হাতত তুলি লৈছোঁ মেষ ৰাশি। আজি মেষ ৰাশিৰ জাতক জাতিকাসকলৰ মৰ্যাদা বৃদ্ধি হ'ব। আজি মেষ ৰাশিৰ জাতক জাতিকাসকলৰ মৰ্যাদা বৃদ্ধি হ'ব। আহিছোঁ বৃষ ৰাশিলৈ। আজি আপোনাৰ কৰ্মত সুনাম হ'ব। আজি আপোনাৰ কৰ্মত সুনাম হ'ব। হাতত তুলি লৈছোঁ মিথুন ৰাশি। আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ মাজত হৈ থকা সমস্যা সমাধান হ'ব। আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ মাজত হৈ থকা সমস্যা সমাধান হ'ব। আহিছোঁ কৰ্কট ৰাশিলৈ। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলক দায়িত্ব বৃদ্ধি হোৱা দেখা যাব। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলক দায়িত্ব বৃদ্ধি হোৱা দেখা যাব। হাতত তুলি লৈছোঁ সিংহ ৰাশি। আজি সিংহ ৰাশিৰ লোকসকলৰ মাজত বন্ধু লাভৰ যোগ আছে। আজি পুৰণা বন্ধু লগ পোৱা আশংকা বেছি। আজি সিংহ ৰাশিৰ লোকসকলৰ মাজত বন্ধু লাভৰ যোগ আছে। আজি পুৰণা বন্ধু লগ পোৱা আশংকা বেছি। বন্ধুসকল, আমাৰ অনুষ্ঠান আপোনাৰ কেনে লাগিছে? যদি আপোনাৰ ভাল লাগিছে, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি নাযায় যেন, যাতে আহিবলগীয়া অনুষ্ঠানসমূহ আপুনি সকলোতকৈ আগতে লাভ কৰিব পাৰে। আহিছোঁ কন্যা ৰাশিলৈ। আজি আপোনাক আত্মীয় কুটুমে সহায়ৰ হাত আগবঢ়াব পাৰে বা হঠাতে আপুনি কোনো বন্ধুৰ পৰা সহায় পাব পাৰে। আজি আপোনাক আত্মীয় কুটুমে সহায় কৰিব পাৰে। হঠাতে আপুনি কোনো বন্ধুৰ পৰা সহায় পাব পাৰে। আহিছোঁ তুলা ৰাশিলৈ। আজি আপোনাৰ আশা পূৰণ হ'ব। আজি আপোনাৰ আশা পূৰণ হ'ব। হাতত তুলি লৈছোঁ বৃশ্চিক ৰাশি। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ মাজত মনত আনন্দ হ'ব। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ মাজত মনত আনন্দ হ'ব। আহিছোঁ ধনু ৰাশিলৈ। আজি ধনু ৰাশিৰ জাতক জাতিকাসকলৰ মাজত উৎসাহ বৃদ্ধি হ'ব। আজি ধনু ৰাশিৰ জাতক জাতিকাসকলৰ মাজত উৎসাহ বৃদ্ধি হ'ব। হাতত লৈছোঁ মকৰ ৰাশি। আজি আপোনাৰ অযথা ব্যয় হ'ব পাৰে। আজি আপোনাৰ অযথা ব্যয় হ'ব পাৰে। আহিছোঁ কুম্ভ ৰাশিলৈ। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ মাজত আছে শত্ৰুহানি। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ মাজত আছে শত্ৰুহানি। আজি দিনটোৰ ৰাশিফল শিতানৰ শেষৰ ৰাশিটো হাতত লৈছোঁ মীন ৰাশি। আজি আপোনাক ব্যস্ততা দেখা যাব। আজি আপোনাক ব্যস্ততা দেখা যাব। এয়াই আছিল আজি পুৱাৰ সতেজ খবৰ। বন্ধুসকল, আমাৰ অনুষ্ঠান আপোনাক কেনে লাগিছে? যদি ভাল লাগিছে বন্ধুসকল, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। অহা কাইলৈ পুনৰ লগ পোৱা আশাৰে আজিলৈ এৰিলোঁ। ধন্যবাদ।